দিয়া হ'ল ইয়াৰ লগত টোটেল কমপ্লিট আজি হৈ গ'ল আৰু ইয়াৰ টিন আনিছোঁ বলক এতিয়া টিনকেইটা চাম আপোনালোকে চাব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু টিন কিমানখিনি আনিছোঁ আপোনালোকক দেখাম আৰু কিমান টকাৰ টিন যি বলক চাই ল'ব মোৰ টিন আহি গ'ল আৰু মই টিন আনিছোঁ আপোনাৰ 22 পিচ টিন আনিলোঁ আৰু এইখন আপোনালোকক ঘৰৰ যোনটো ভিডিঅ' দেখাইছিলোঁ সেইখন ঘৰৰে টিন আৰু আনিলোঁ কি জানে না পাইপ এইটো দুই সাইডত দিম তাৰ কাৰণে আনিছোঁ পাইপ আৰু আনিলোঁ আপোনাৰ টল ৰেজিং এইটো ৰেজিং আৰু টিনটো হ'ল ডাইনিং ৰুম জিন্দাল কোম্পানীৰ 35 mm জিন্দাল কোম্পানীৰ 35 mm টিন 22খন আনিছোঁ আৰু ৰেজিং আনিছোঁ 4খন 10 ফুটি 2খন 8 ফুটি 2খন আৰু এইটো চাওক পাইপ আনিছোঁ 3টা 60 ফুট এখন পাইপত 20 ফুটকৈ বহল মানে সৰি এখন পাইপত 20 ফুটকৈ দীঘল মানে টোটেল হ'ল 60 ফুট আৰু ওখন ঘৰত আজি কাঠৰ তেল লগা হ'ল আৰু যোৱা সপ্তাহত কাঠ লগা হৈ গ'ল আপোনালোকক যিটো ভিডিঅ' দিছিলোঁ আপোনালোকে বহুত ৰেছপন্স দিছে মোৰ ভিডিঅ'খন বহুত ভাল লাগি আছে তাৰ কাৰণে মই ভিডিঅ' আৰু এটা দি আছোঁ আপোনালোকে চাব আৰু এইখন ঘৰত কি লাগে কমপ্লিট আপোনালোকক দেখাম আৰু নেক্সট ভিডিঅ'ত এনেকুৱা ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব আৰু যিহেতু এইখন ঘৰৰ কাঠ 20 কিবি লাগিল আপোনালোকক দেখালোঁ আৰু 22 পিচ টিন লাগিল 10 ফুটি টিন 22 পিচ লাগিল এতিয়া বলক এটা চাই এইটো চাওক কাঠ গোটেই লগা হৈ গ'ল কমপ্লিট এতিয়া টিন লগাব টিন লগোৱাৰ দিন আপোনালোকক দেখাম মই ভিডিঅ'টো চাই থাকিব এয়া চাওক এয়া চাওক গোটেই কাঠ লগা হৈ গ'ল এতিয়া চিন্তা নাই তাৰপিছত এয়া চাওক এইটো বেক চাইড এইটো মানে হেৰিটো অলপ চুটি ৰখা হ'ল ইফালেও কম ৰখা হ'ল কাৰণ ইফালে পাইপ লগা হ'ব দুই চাইডত আৰু আপোনালোকক চাই থাকক মোৰ ভিডিঅ'টো আৰু পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' দিম আপোনালোকক চাই থাকিব আৰু ইয়াৰ ভিডিঅ'ত মাটি পেলোৱা হোৱা নাই মাটি পেলাব লাগিব নেক্সট সপ্তাহত আপোনালোকক দেখাম কিমান মাটি লাগে আৰু গোটেইখিনি হিচাপ দিলে ভিডিঅ'টো ভাল লাগে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এইখন ঘৰৰ কাঠটো লগা হ'ল আপোনালোকক এদিনা দেখাইছিলোঁ কাঠৰ কাম কৰি আছিল আজি 2 দিন আগত কাঠটো লগা হ'ল কাঠৰ লগত ভিডিঅ'ত দিব পৰা নাই এতিয়া চাওক ফিটিং হৈ গ'ল মোৰ কাঠ আৰু এইখন ঘৰৰ গাঁথনি কমপ্লিট হ'ল বেছি নাই আৰু অলপমান কাম বাকী আছে চাই থাকক আৰু আগৰ ভিডিঅ'লৈকে আশা কৰক